আৰু মই বৰ্তমান ক'ত আছোঁ চাওক, গহপুৰৰ ফেমাছ ঠাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গহপুৰীয়ান ডেকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আজি দুদিনৰ মূৰত আপোনালোকক লগ পালোঁ, কিয়নো মানে এই দুদিন মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু কিছুমান কথাৰ কাৰণে, কাৰণ আৰু দেখাবলগীয়া ওচৰে পাঁজৰে বিশেষ একো নাথাকিলে আৰু মই ভাবিলোঁ কি অলপ দূৰত যাওঁ আজি, দূৰত গৈ পেলাই আপোনালোকক কিছু বস্তু দেখাওঁ। আমাৰ ইয়াৰ পৰা নাৰায়ণপুৰ যাম মই এতিয়া। নাৰায়ণপুৰত গৈ পেলাই তাত দেখাবলগীয়া বহুতখিনি বস্তু আছে আৰু লগত থাকিব ক'ত যাম কি কৰিম মই এতিয়া কোনো কথা ক'ব নোৱাৰোঁ, কাৰণ মই গৈ পালেহে গম পাম। তাত আছে বহুতখিনি দেখাবলগীয়া, তো আপোনালোকে থাকিব প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু মই এতিয়া বৰ্তমান ৰেডি হ'লোঁ আৰু 9টা বাজিছে এতিয়া, মই যাম বুলি ওলালোঁ, যিহেতু অলপ দূৰ আছে ন যাব গৈ পোৱালে, তো অকণমান টাইম লাগি যাব। তো ব'লক ৰাস্তাত বহুত যিমান পাৰোঁ মই আপোনালোকক দেখাই নিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইদৰে আহি আমি পালোহি মাগনি তেল দিব, অকণমান তেল ভৰাই লওঁ হয় নহয়, অকল আমি ভৰিলে নহ'ব নহয়, বাইককো লাগিব। এইদৰে আমি আহি পাই গ'লোঁ বৰ্তমান গহপুৰ টাউন। আপোনালোকক গহপুৰ টাউনৰ কিছু দৃশ্য দেখাই দিওঁ, চাই লওক একবাৰ টাউন। এইফালে অৰুণাচল যাব পাৰিব। আৰু মই বৰ্তমান ক'ত আছোঁ চাওক, গহপুৰৰ ফেমাছ ঠাই। চব আহিছে কিন্তু মই আজি ফাৰ্ষ্ট আহিছোঁ। এইটো ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে আৰু নাহাকৈ থাকিব পাৰি নেকি বাৰু। লেখা আছে কি মজা। আহিব আৰু যোনখিনি অহা নাই, বহুতেতো আহি পেলাই উঠিয়ে গৈছে, যোন অহা নাই আহি যাব একবাৰ। আৰু এয়া হৈছে নতুন গহপুৰ, বহুত ধুনীয়াকৈ বনাই আছে। আপোনালোকে কেতিয়াবা আহিব, ইয়াত ফটো চটোটো উঠা হৈ থাকে, চব উঠি থাকে। আপোনালোকে আহিব, উঠিব, মজা জেগা, মজা ধুনীয়াকৈ আৰ্ট কৰি থৈছে। আৰু পাছফালে ইয়াত দুখন হাত সুন্দৰকৈ আৰ্ট কৰি থৈছে, মজা। খুবিত অসম।
টাটা টাটা ইয়াৰ পৰা যাম এতিয়া বলক এতিয়া যাম নাৰায়ণপুৰ বলক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. তো বৰ্তমান আহি পালোঁ ফুলনি থান তো ভিতৰলৈ সোমাই যাওঁ আপোনালোকক দেখাওঁ বলক ভিতৰত যাওঁ পদ্মাতে প্ৰতিষ্ঠা কৰে তেখেতে ইয়াতে এই স্থানতে ধৰ্ম চৰ্চা কৰিছিলে আৰু তেতিয়া এই মাটিটো আছিলে ইয়াত আছিলে পৃথিৱীকলা বুজুৰ্গ আৰু তেতিয়াই তেওঁ এই মাটিটোতে ইয়াতে সেই সময়তে ধৰ্মশাস্ত্ৰ চৰ্চা কৰি কৰ্মতা তেখেতৰ আটাপুৰ বুলি কোৱা হয় কৰ্মতা আছিলে তেওঁ মাধৱদেৱে উজনিত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ বাচিছিলে আৰু তেওঁ ইয়াত গাঁৱৰ বজাৰে আহি মানে মাধৱদেৱ মহাপুৰুষৰ
বদলে তেওঁ ইয়াত উজনি ধৰ্ম প্ৰচাৰ কৰিছে হয় আৰু উজনি ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ প্ৰথমতে ইয়াত বদলা সত্ৰ প্ৰতিষ্ঠা কৰিছে তাৰপিছত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিছে গান্ধী সত্ৰ প্ৰতিষ্ঠা কৰিছে আৰু তেওঁ 24খন থান আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছে আৰু এই তাৰে এখন উল্লেখযোগ্য হৈছে fuloni ইয়াত সেই তেতিয়াৰ পৰাই ইয়াত মানে একেবাৰে অক্ষয়গ্ৰন্থিৰ নিচিনা অক্ষয়গ্ৰন্থি চলে আমি অক্ষয়গ্ৰন্থি বুলি নকওঁ কিন্তু ইয়াৰ বনটো লৈ আছে আৰু ইয়াত প্ৰতিদিনেই আমি দেখিছোঁ ইয়াত প্ৰতিদিনে ভক্ত মানে এই আহিন মাহটোত অকণমান কমে তাৰপিছত আঘোণ মাহত বাঢ়ে আৰু বহাগ মাহত বাঢ়ে মাঘ মাহতো অজস্ৰ মানুহ ইয়াত মানে বহিবলৈ আমি আচলতে জেগা দিব এয়া আপোনাৰ ফুলনি থান দেখালোঁ এতিয়া ইয়াৰ পৰা যাম আপোনাৰ সত্ৰ দেখা আজি হয়তো সম্পূৰ্ণ চাব পাবনে নাপায় কোনো ঠিক নাই মানে কি হ'লো এতিয়া ভিডিঅ'টো লম্বা হৈ যাব ন মই ভাবিছোঁ কি পাৰ্টকৈ দি দিম আপোনালোকে পাৰ্টকৈ চাব এতিয়া মই ইয়াতে এইটো ভিডিঅ' হয়তো সামৰিম নেক্সট আপোনালোকক দেখাই আছোঁ সত্ৰ আৰু গল্ডেন টেম্পল এতিয়া গৈ আছোঁ ব'লক যাওঁ ইয়াৰ পৰা টাটা